মোৰ কেতিয়াবা কেতিয়াবা অসমীয়া কহিলে লোক বহি দিছে সেইকাৰণে মই নকহো কহিছে তই ট্ৰেইনত কি কাম কৰিছিলি কচোন ক ফাৰ্ষ্ট এটেন্ডেন্স তুমিতো তই এতিয়া ট্ৰেইনত কি কাম কৰিছিলি তই মই হা মই ট্ৰেইনত তাতে এচি সার্ভিস সার্ভিস কোর্স এটেন্ডেন্স না পানি মারা কাম করছিলি কোর্স এটেন্ডেন্স মানে কি পেসেঞ্জারক সহায় কৰি দিয়া ট্ৰেইনত উঠি পোৱা নাই এচিৰ হাৱাটো খাই পাইছ এচির হাওয়া খাই পাইছো এচিৰ হাৱাটো খাই পাইছ সেই ট্ৰেইনত এচি চলোৱাকে মই দিছো মানে মোকে বস্তু পোৱা নাই ফোন কৰি দিলো কোৰ্স এটেন্ডেন্স তাৰপিছতো তোৰ এতিয়া ফুৰাৰ ইচ্ছা নাই মানে ট্ৰেইনত গেলেও মই সব জায়গা বিন্দাস ঘূৰি ফুৰা নাছিলো না কাৰণ টাইম আছিল ইয়াৰ পৰা ৰাতিপুৱা গধূলি যাওঁ 4টা বজাত 4টা বজাত যাওঁ ব্ৰহ্মপুত্ৰ মেল খানত যাই কিনে দিল্লী যাই পাওঁ ৰাতিপুৱা 4:45 ৰাতিপুৱা মোটামুটি 6টা মানত নাস্তা কৰিব যাওঁ চলে ভটোৰা খাব যাওঁ চব্জি মন্দিৰত চলে ভটোৰে তাতে চলে ভটোৰে বহুত আছিলে চলে ভটোৰা তাতে খাব যাওঁ চব্জি মন্দিৰত তাৰপিছত খাই লৈ আহি মোৰ কাম অলপ থাকে কামখিনি পুৰা ক্লিয়াৰ কৰি যাওঁ কামখিনি ক্লিয়াৰ কৰাৰ পিছত 2 ঘণ্টামান ঘুমাম মই চুৰ বাজাৰলৈ যাম চুৰ বাজাৰৰ সেইখিনিয়ে ঘূৰা জাগা আৰু চুৰ মানে মাৰ্কেট দেখা এই চুৰ বাজাৰ যাবানে আকারে তো বিশ্বাস করবি মই তাতে এইটো জেগাত চুৰ বাজাৰৰ পৰাই লৈ আহ 250 টকা এটা আজি মোটামুটি 2.5 বছৰ 2.5 বছৰ মান তই এতিয়া কাম তো কি লাইনের কাম করছিলি কিহে লাগে তই কি লাইনের কাম করছিলি ৰেলৱে লাইনত এই যে হচ্ছে তই যে রেলওয়েত কাম করছিস আমি বুঝি পাইছো তই এতিয়া কি লাইনত কাম করছিলি আমাক বুঝাব লাগব না এইটো কথা আমি তো বুঝি নাপাও না লাইন মানে কি লাইন আকৌ তই কি কাম করছিলি তাতে লেট্রিনত পানি মারছিলি না বলে কি করছিলি এগলা কাম কোনা কৰে লেট্ৰিনত পানী মাৰা হলি মই এগলা কামে জন্য করলো আমি এইটো বুঝি পাব লাগব না ভাস্কৰ বুঝি কৈছো কি যেটো আমি এতিয়া ইংলিশ নাজানো তই এতিয়া অসমীয়াতে কৈ চা এতিয়া কথাটো কি জানা এসি অ্যাটেন্ডেন্স মানে কি তই শুন না তই এক বুজাব ভাস্কৰ ট্ৰেইনত উঠি মানে উঠি পাইছা উঠি পোৱা নাই মই এইটো কাৰণে ভাস্কৰ ট্ৰেইনত উঠি মানে বুজাব লাগব না এক মাৰ এনেকৈ অকল এচি থাকাৰ কাৰণে দিম এই জোৰ শৰীৰটো একলা এচি থাকাৰ চলাৰ কাৰণে মানুহ নলাই মিছা কৈছে গম পাইছো এচি থাকাৰ কাৰণে নলয় এতিয়া বুজাম কেনেকে মই সেনেকে বুজাব লাগব না এচি চলাবা গিছিলো ই মানে এচি চলাবা গিছিল তই কি কাম কৰিছিলি বেডশিট মানে তাতে মানুহ থাকে বেলেগে বেডৰোল দিয়া মানুহ বেলেগ থাকে মই বেডৰোলৰ ওপৰত আছিলো সুপাৰভাইজাৰ মানে সুপাৰভাইজাৰ নহয় এইটো সুপাৰভাইজাৰত পৰে আৰু কামগিলা সেনেকুৱাই পৰে মেইন কথা এইটো কামগিলা সেনেকুৱাই পৰে মানে কোনোবাই ধৰি লও এতিয়া বেডশিট পোৱা নাই ৰাতি শুই কেনে উৰে এগলা বেডশিট পোৱা নাই মোক কয় বেডশিট নেই মিলা মই আৰু ডাইৰেক্ট অফিচত ফোন কৰি দিম এনেকুৱা এনেকুৱা নাম্বাৰত ইমান নাম্বাৰ দাবাত ইমান নম্বৰত তাৰমানে এই ফোন কৰিলে ট্ৰেইনখন পথাৰত ৰখাই অফিচত ফোন কৰিলে দিবা যাব নেকি নহয় তাৰে বেডৰুমৰ ল'ৰাৰ নাম্বাৰ থাকে না অফিচত তোৰ এতিয়া এই খুৰাৰ কথাটো খুৰাৰ কথাটো খুৰাৰ কথা মানে মোৰ এতিয়া ঘুৰা গেলি বহুত জাগা আছে তাক ভাস্কৰ এই হেৰি বৰফত ঘূৰা মন আছে না মোক মোটামুটি তোমালোকে যদি এনেকুৱা কৰ যে তোক 10-15 বছৰ মান তোক ঘূৰামেই তেও মই মান্তি আছো বেলেগে নাছিলেও মই মান্তি আছো 10-15 বছৰ হলি মই এতিয়াতো কোনো নুঘূৰাই আৰে স্কুলত পঢ়ি থাকাতে মাষ্টৰহঁতে কয় ঘৰৰ পৰা 200 লৈ আহিবি যদি ভ্ৰমণত যাওঁ এতিয়া আৰু কোনোবাই এই কলি যুগত আৰু কোনোবাই ফ্ৰীতে ঘূৰোৱাত আছে মই তোক ঘূৰাম তই মোৰ কাম কৰি থাকবি হ'ব তই মই ফ্ৰীতে ঘূৰাম তই মোৰ কাম কৰিবি তই মই ফ্ৰীতে ঘূৰাই থাকিম আছো মই আছো মই যি কাম কৰিব লাগে সেই কাম কৰিব লাগিব তই কাপোৰ ধুবা লাগে বাচন ধুবা লাগে গাটো ধুই দিব লাগে চব কৰিম মোক পুৰা ঘূৰি দিব লাগে পুৰা ঘূৰাব লাগিব আৰু বাইক পুৰা টোটেল তাৰপিছত গা মাছাজো কৰি দিম টেনচন ল'ব নালাগে খুব ভাল মাছাজ ভাল মাছাজ ভাস্কৰে ঘূৰা ফুৰাৰ নামত তই গা মাছাজটো লৈ ল'ব পাৰা তুমি যেতিয়া ঘূৰাবা তুমি যেতিয়া নিবা তেতিয়া কবা না মোৰ গা ধুবি এনেতো তুমিতো সদায় নকৰা মোৰ গাটো অলপ মালিচ কৰি দি তোমাৰোতো কাম থাকে না তেনেহ'লে এতিয়া ব্লয়িঙতে যোৱা তুমি মোক তাতে কবা নেকি মোৰ গাটো অলপ পিহি দি মালিচ কৰি দিয়া বিগলা নকৰা সেনেকুৱা কথা অলপ ফ্ৰেছ হলো
তাতো অলপ বিষ লাগছে সদায় বিয়ে থাকলেতো চামৰাও বিয়ে হ'ব না